নমস্কাৰ, মুন্নাৰ কিচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা 5 বজাতে গ'লোঁ ভৰলুত থকা সেই ফুলৰ বজাৰখনলৈকে। ৰং বিৰঙৰ বিভিন্ন প্ৰকাৰৰ ফুলবোৰ লৈ আহিছোঁ। আজি আছে সন্ধিয়া আমাৰ ঘৰত সত্যনাৰায়ণ পূজা আৰু এয়া পূজাৰ সকলোবোৰ বজাৰ কৰি পেলাই ৰেডি কৰি থৈছোঁ। আনপিনে এয়া পাচলি কুটি আছে। পূজাৰ শেষত সন্ধিয়ালৈ সকলোকে নিৰামিষ ভাত খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু পূজাৰী অহাৰ আগতে এইখিনি বনাই মেলি ৰেডি হ'ম বুলিয়ে আচলতে ভাবি সোনকালে আৰম্ভ কৰা গৈছে। এইখিনিৰ পৰা 1টা 2টামান বজাৰৰ পৰা আৰম্ভ কৰিছে, কাৰণ পূজা আৰম্ভ হৈ থাকিলে এইবোৰ বনাই মেলি থাকিলে ভালো নালাগিব বা পূজা শেষ হোৱাৰ পিছত লগে লগে ভাত প্ৰসাদৰ পিছতে ভাতটো দিব পাৰিলে ভাল লাগিব। আৰু আবেলি 4টা বজাত আহি পালে এয়া আমাৰ পূজাৰী দেও আৰু তেখেতৰ ঘৰ মংগলদৈ হয় আৰু খুব ধুনীয়াকৈ পূজা কৰে। এইপিনে আকৌ ভাত বনাই আছে আমাৰ ইয়াৰ মামা আৰু মামীয়ে, মই আগৰ ব্লগত দেখাইছিলোঁ। আৰু এয়া দেৱে আৰম্ভ কৰিলে পূজাৰ প্ৰস্তুতি। তেওঁ এয়া আঁকি আছে অস্ত্ৰকমল। সঁচাকৈ এই পূজাৰীসকলে যে ইমান ধুনীয়াকৈ পিঠাগুড়ি, আটা, সেন্দুৰেৰে ইমান ধুনীয়াকৈ যে আৰ্টবোৰ কৰে, ইমান যে ভাল লাগে দেখি পেলাই। পূজা ভাগ কৰোঁতে আচলতে বহুত বেছি সময় নালাগে, কিন্তু পূজাৰ আগৰ যিখিনি প্ৰস্তুতি থাকে সেইখিনি কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আৰু তাৰপাছত এয়া থাপনাখন ৰেডি কৰিলে আৰু এতিয়া তেওঁ পূজাত বহিব। আৰু অৱশ্যে আজি মই খানা বনোৱাৰ 2-এটা কিটিপো মাজে মাজে শিকি লৈছোঁ। তেওঁলোকে যিহেতুকে বেংগলী হয় আৰু তেওঁলোকে কেনেকৈ বনায় সেয়াও শিকি ল'লোঁ। আৰু মোৰ 2গৰাকী বাই বনাই আছে এইপিনে ভোগ, আৰু সত্যনাৰায়ণ পূজাৰ মেইন হৈছে ভোগটো। এতিয়া পূজাৰী বহিলে আৰু এইপিনে সকলোতে এটা এটা সেন্দুৰৰ ফুট লগাই গৈ আছে। ঘট নাৰিকলৰ ওপৰত দিলে ফুলৰ মালা আৰু সকলোতে এটা এটা সেন্দুৰৰ ফুট ओम पंक्रमात्मने नमः ओम ह्रीं ज्ञानात्मने नमः एतत्पैदं ओम नमो भगवती वासुदेव श्रीमत्सं चैतन्याय देवताय ओम पद्यं नमः आसुमन्यं नमः स्नानं नमः एषो अनुतलपितर अर्घयं एषो श्रीमत्सं चैतन्याय देवताय नमः पुनरा समर्थं जलं कुर्मः। এতিয়া বাহঁতে চাকি জ্বলাই আছে, ভোগ বনাই পেলাই ৰেডি কৰি ओम भृते नमः चैतन्य श्री चैतन्य शिखापस चैतन्य कवचं मुने एतत् पञ्चं नमः आसुमन्यं नमः स्नानं मुने एतत् प्रदापति देवता मन्नादिषु कोणसरि नैवेद्य नमः नैवेद्य समर्पणानि ठीक আছে না ओम विष्णु ओम दासर श्री विकास और ज्येष्ठमासे विशेष भास्कर शुक्ल पक्षे चतुर्थी एतस्म राज्य भूप्रदेशे আৰু সত্যনাৰায়ণ সংজ্ঞা দেখা ভৈলা পথে প্ৰসন্ন ভৈলান্ত তৰণাত্ৰিকা ঈশ্বৰ জিজ্ঞাসনে তোমাৰ ইখত হাকিয়া বোলে দেৱ নাৰায়ণ আৰু আমাৰ হেৱাত নাহি লাগে বহু ধন চোৱাচেৰ আটা আনি শিথিল কৰিবা চোৱাচেৰ ৰম্বা আনি একত্ৰে নখিবা আৰু দধি দুগ্ধ ঘৃত চেনি গুড় গুৱা পান অচোৱা পৰিমাণে দিবা শপতি যে মন আৰু ইষ্ট মিত্ৰ বন্ধু বৰ্গ আনিবা ডাকিয়া পঞ্চকাথুৰীয়া একত্ৰে মিলিয়া অৰণ্য প্ৰৱেশ কৰিলা কাষ্ঠক লাগিয়া আৰু কাষ্ঠ কৰ্ম কৰিয়া ফিৰিতে নিজ ঘৰে সকলো মিলিলা আঁকি কাষী পুৰে আৰু তাতে কাঠুৰীয়ে তৃষ্ণা যুক্ত হৈয়া ব্ৰাহ্মণৰ বাৰী গলা পথে কাষ্ঠ থৈয়া দেখে বিপ্ৰয় বকি আছে আৰু দেখে বিপ্ৰয় বকি আছে সত্যৰহে বনে কৰজোৰে দিজ্ঞা খিলা ব্ৰাহ্মণৰ স্থানে আমিও কামনা মাগো। পূজাৰ শেষত এতিয়া প্ৰসাদ দিবলৈ ৰেডি কৰি আছে। সত্যনাৰায়ণ পূজাৰ এই প্ৰসাদ বা ভোগটো খাই আপোনালোকে কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি পেলাই জনাব। আপোনালোকে এটা কথা মন কৰিলেনে যে আমাৰ পূজাৰীজনে পাঁচালিখন একেবাৰে এবাৰো নোচোৱাকৈ কি ধুনীয়াকৈ মাটি শুনাইছে। আচলতে তেওঁ পূজা ভাগ কৰিলেহে মোৰো মনটো কিবা শান্তি লাগে। খুব ধুনীয়াকৈ তেওঁ পূজা ভাগ কৰে। তেওঁৰ লগত যদি যোগাযোগ কৰিব বিচাৰে নিশ্চয় মোক কমেণ্ট কৰি জনাব। আৰু এয়া পুৰোহিত যাবৰ সময়ত আমি আশীৰ্বাদ লৈ ল'লোঁ। বাৰ্ষিকভাৱে কৰি অহা পূজা ভাগ যোৱাবেলি শাহু ঢুকুৱা এবছৰ হোৱা নাছিলে কাৰণে কৰিব পৰা নাছিলোঁ। ঘৰখনত যিকোনো মাংগলিক অনুষ্ঠান নাইবা পূজা পাঠ কৰিলে মনলৈ বহুত বেছি শান্তি অহাৰ লগতে এটা পজিটিভ ভাইবো আহে। প্ৰাৰ্থনাত এটা শক্তি আছে, প্ৰাৰ্থনাত এটা বিশ্বাস আছে। সেই বিশ্বাসতে আচলতে আমিও পূজা ভাগ খুব মনৰ পৰা কৰোঁ। পূজা নাইবা যিকোনো অনুষ্ঠানৰ কাৰণে যদি আপোনালোকে সৰহকৈ ফুল বিচাৰে তেনেহ'লে ভৰলুত ৰাতিপুৱা বহা সেই ফুলৰ বজাৰখনলৈকে আহিব পাৰে। বহুত কম দামতে ফুলবোৰ ক্ৰয় কৰিব পাৰিব। আজি পৰিয়ালৰ মানুহবোৰ, আপোন মানুহবোৰ আকৌ একেলগ হোৱাৰ সুযোগ পাওঁ। অৱশ্যে সকলোকে সময় দিব নোৱাৰিলে ব্যস্ততাবোৰৰ বাবে। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। সত্যনাৰায়ণ মহাপ্ৰভুৱে সকলোকে মংগল কৰক। আজিলৈ আহোঁ, বাই বাই।